মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ তোমালোকৰ মাজলৈ আহিছোঁ পোহৰ, প্ৰতিফলন আৰু প্ৰতিসৰণ নামৰ অধ্যায়টোৰ এটা নতুন বিষয় লৈ। ইয়াৰ আগৰ পাঠত আমি গোলাকাৰ দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্বৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি পোহৰৰ প্ৰতিসৰণৰ বিষয়ে আলোচনা কৰিম। ব'লা তেনেহ'লে পাঠটো আমি আৰম্ভ কৰোঁ। তোমালোকে নিশ্চয় লক্ষ্য কৰিছা যে এটা কাঁচৰ গিলাচত যদি আমি আধালৈকে পানী লওঁ আৰু তাত যদি আমি এডাল পেঞ্চিল ডুবাই দিওঁ, তেনেহ'লে য'ৰ পৰা পানী আৰম্ভ হৈছে তাতে পেঞ্চিলডাল বেঁকা হৈ যোৱা যেন লাগে। ইয়াৰ উপৰিও পানী ভৰ্তি পাত্ৰ এটাক যদি আমি ওপৰৰ পৰা চাওঁ, তেনেহ'লে আমি ইয়াৰ তলিখন ওপৰলৈ উঠি অহা যেন দেখোঁ। একেদৰে ছপা কাগজ এখনৰ ওপৰত ডাঠ কাঁচৰ টুকুৰা এটা থৈ কাঁচৰ মাজেৰে চালে আখৰবোৰ ওপৰলৈ উঠি অহা যেন লাগে। এই পৰিঘটনাবোৰ পোহৰৰ এটা বিশেষ ধৰ্মৰ বাবে হয়। সেই ধৰ্মটো হৈছে পোহৰৰ প্ৰতিসৰণ। এই পৰিঘটনাটোত পোহৰ বায়ুৰ পৰা পানীত প্ৰৱেশ কৰিছে। গতিকে বায়ুটো বেলেগ মাধ্যম, পানীটো বেলেগ মাধ্যম। গতিকে দুইটা মাধ্যমত পোহৰ দুটি বেলেগ হোৱাৰ বাবে ইয়াত পেঞ্চিলডাল বায়ু আৰু পানীৰ সন্ধিতলত, য'ত লগ লাগিছে বায়ু আৰু পানী, তাতে বেঁকা হোৱা যেন লাগিছে। এতিয়া আমি সূত্ৰ আকাৰে পোহৰৰ প্ৰতিসৰণ কাক বোলে জানি লওঁ আহা। পোহৰ যেতিয়া এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমলৈ বেঁকাকৈ প্ৰৱেশ কৰে, তেতিয়া স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত ইয়াৰ গতিপথৰ সলনি হয়, ই অলপ বেঁকা হৈ যায়। ইয়াকেই পোহৰৰ প্ৰতিসৰণ বোলে। ইয়াত বায়ু মাধ্যমৰ পৰা পোহৰ কাঁচলৈ প্ৰৱেশ কৰিছে, কাঁচৰ টুকুৰাটোত প্ৰৱেশ কৰিছে। এইটো মাধ্যম হৈছে বায়ু আৰু এইটো হৈছে কাঁচ। স্বচ্ছ মাধ্যম হৈছে যিবিলাক মাধ্যমৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে। উদাহৰণস্বৰূপে বায়ু, পানী, কাঁচ। এইটো হৈছে বায়ু আৰু কাঁচৰ সন্ধিতল, মানে য'ত লগ লাগিছে, বায়ু আৰু কাঁচ য'ত লগ লাগিছে তাকে সন্ধিতল বুলি কোৱা হয়। ইয়াতে আমি এডাল লম্ব টানিম। আপতিত ৰশ্মিডালে এই লম্বটোলত কৰা কোণক আপতন কোণ বুলি কোৱা হয়, যাক আই আখৰে বুজোৱা হয়। আৰু এই প্ৰতিসৰিত ৰশ্মি, এই ৰশ্মিডালক কোৱা হ'ব প্ৰতিসৰিত ৰশ্মি। কাঁচৰ মাজেৰে পাৰ হৈ যোৱা ৰশ্মিডালক কোৱা হ'ব প্ৰতিসৰিত ৰশ্মি। প্ৰতিসৰিত ৰশ্মিয়ে লম্বডালৰ লগত যিটো কোণ কৰে তাক কোৱা হ'ব প্ৰতিসৰিত কোণ, যাক আৰ আখৰেৰে বুজোৱা হয়। ইয়াত AO হৈছে আপতিত ৰশ্মি, O হৈছে আপতন বিন্দু আৰু OB হৈছে প্ৰতিসৰিত ৰশ্মি। আৰু O আপতন বিন্দুত N' লম্ব টনা হৈছে। এই লম্বডালৰ লগত AO আপতিত ৰশ্মিয়ে যিটো কোণ কৰে, AON কোণ, সেই কোণটোক আপতন কোণ বুলি কোৱা হয়। আই আখৰৰ দ্বাৰা বুজোৱা হয়, স্মল আই আখৰৰ দ্বাৰা। আৰু এই লম্বডালৰ লগত প্ৰতিসৰিত ৰশ্মি BOয়ে যিটো কোণ কৰিছে সেইটো হৈছে BON' কোণ। ইয়াক প্ৰতিসৰণ কোণ বুলি কোৱা হয়, যাক আৰ আখৰৰ দ্বাৰা বুজোৱা হয়। BON' কোণ প্ৰতিসৰণ কোণ। গতিকে আই আপতন কোণ, আৰ প্ৰতিসৰণ কোণ। পোহৰৰ প্ৰতিসৰণে দুটা নিয়ম মানি চলে। 1 নম্বৰ নিয়মতে আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত আপতন বিন্দুত টনা লম্ব একেখন সমতলত থাকে। 2 নম্বৰ, প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ ছাইন আৰু প্ৰতিসৰণ কোণৰ ছাইনৰ অনুপাত এটা ধ্ৰুৱক। ইয়াক ছাইন I/ছাইন R ধ্ৰুৱক আকাৰেৰে বুজোৱা হয়। এতিয়া আমি চিত্ৰটো বুজি লওঁ আহা। ইয়াত AO হৈছে আপতিত ৰশ্মি আৰু OB হৈছে প্ৰতিসৰিত ৰশ্মি আৰু N' হৈছে লম্ব। একেটা সমতলত, স্বচ্ছ মাধ্যমটো একেটা সমতলত আছে। এইটো সমতল, এই সমতলত আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু লম্বডাল ইয়াত আছে। আৰু এই আপতন কোণৰ ছাইন আৰু প্ৰতিসৰণ কোণৰ ছাইন ধ্ৰুৱক, মানে সদায় কনষ্টেণ্ট থাকে।
দ্বিতীয় সূত্ৰ মতে আমি পালোঁ যে sin I বাই sin R ধ্ৰুৱক। এই ধ্ৰুৱক ৰাশিটোক 1 নম্বৰ মাধ্যম সাপেক্ষে 2 নম্বৰ মাধ্যমৰ প্ৰতিসৰাংক বুলি কোৱা হয়। আমি পাই আহিলোঁ যে পোহৰ যেতিয়া এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ হেলনীয়াকৈ প্ৰৱেশ কৰে তেতিয়া দ্বিতীয় মাধ্যমটোত পোহৰৰ গতিৰ দিশ সলনি হয়। প্ৰতিসৰাংকৰ দ্বাৰা পোহৰৰ গতিৰ দিশ কিমানখিনি সলনি হৈছে সেইটো বুজোৱা হয়। প্ৰতিসৰাংকক আমি পোহৰৰ দুটিলত সংযোজিত কৰি বৰ্ণনা কৰিব পাৰোঁ। আমি জানো যে বেলেগ বেলেগ মাধ্যমত পোহৰৰ দুটি বেলেগ বেলেগ। ইয়াত আমি দুটা মাধ্যম লৈছোঁ, এটা হৈছে 1 নম্বৰ মাধ্যমটো বায়ু, 2 নম্বৰ মাধ্যমটো কাঁচ। ধৰিলোঁ আমি 1 নম্বৰ মাধ্যমত বায়ুত পোহৰৰ দ্ৰুতি V1 আৰু 2 নম্বৰ মাধ্যম কাঁচত পোহৰৰ দ্ৰুতি V2। 1 নম্বৰ মাধ্যমত পোহৰৰ দ্ৰুতি V1, 2 নম্বৰ মাধ্যমত পোহৰৰ দ্ৰুতি V2। এতিয়া 1 নম্বৰ মাধ্যম সাপেক্ষে 2 নম্বৰ মাধ্যমৰ প্ৰতিসৰাংক আমি এনেদৰে প্ৰকাশ কৰিম। ইয়াক কেনেকৈ প্ৰকাশ কৰা হ'ব? 1 নম্বৰ মাধ্যম সাপেক্ষে 2 নম্বৰ মাধ্যমৰ প্ৰতিসৰাংক = 1 নং মাধ্যমত পোহৰৰ দ্ৰুতি ডিভাইডেড বাই 2 নম্বৰ মাধ্যমত পোহৰৰ দ্ৰুতি। 1 নম্বৰ মাধ্যমত পোহৰৰ দ্ৰুতি হৈছে V1 বাই V2। এতিয়া ধৰিলোঁ পোহৰৰ ৰশ্মিটো কাঁচৰ পৰা আকৌ বায়ুলৈ উভতি আহিছে। 2 নম্বৰ মাধ্যমৰ পৰা 1 নম্বৰ মাধ্যমলৈ উভতি আহিছে। গতিকে ইয়াৰ গতিপথৰ এনেকৈ সলনি হ'ব। তেতিয়া এডাল আপতিত ৰশ্মি হ'ব, এডাল প্ৰতিফলিত ৰশ্মি হ'ব। ইয়াৰ আপতন বিন্দুত আমি এডাল লম্ব টানিম, এনেকৈ নাম দিম N ডেছ নাম দিলোঁ। এইটো ধৰিলোঁ আমি C। এতিয়া 2 নম্বৰ মাধ্যম সাপেক্ষে 1 নম্বৰ মাধ্যমৰ প্ৰতিসৰাংক আমি নিৰ্ণয় কৰিম। এনেকৈ লিখা হ'ব 2 নম্বৰ মাধ্যম সাপেক্ষে 1 নম্বৰ মাধ্যমৰ প্ৰতিসৰাংক N আখৰেৰে বুজোৱা হ'ব = 2 নম্বৰ মাধ্যমত পোহৰৰ দ্ৰুতি ডিভাইডেড বাই 1 নম্বৰ মাধ্যমত পোহৰৰ দ্ৰুতি = V2 বাই V1। যদি 1 নম্বৰ মাধ্যমটো বায়ু হয় আৰু বায়ু সাপেক্ষে যদি আন এটা মাধ্যমৰ প্ৰতিসৰাংক উলিয়াব লগা হয় তেনেহ'লে আমি এটা সূত্ৰ পাম। যদি বায়ুত পোহৰৰ দ্ৰুতি C হয় আৰু মাধ্যমটোত পোহৰৰ দ্ৰুতি যদি V হয় তেনেহ'লে প্ৰতিসৰাংক হ'ব, তেন্তে মাধ্যমটোৰ প্ৰতিসৰণাংক হ'ব N = বায়ুত পোহৰৰ দ্ৰুতি বাই মাধ্যমটোত পোহৰৰ দ্ৰুতি = C বাই V। বেলেগ বেলেগ মাধ্যমত পোহৰৰ দ্ৰুতি বেলেগ বেলেগ হয়। শূন্যত অৰ্থাৎ য'ত কোনো মাধ্যম নাই, বায়ু নাই, শূন্যত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ 3 × 10⁸ মিটাৰ/ছেকেণ্ড হয়। বায়ুত পোহৰৰ দ্ৰুতি শূন্যতকৈ সামান্য কম হয়, গতিকে বায়ুটো পোহৰৰ দ্ৰুতি 3 × 10⁸ মিটাৰ/ছেকেণ্ড বুলি ধৰা হয়। এই তালিকাখনত কিছুমান মাধ্যমৰ প্ৰতিসৰণাংক দিয়া হৈছে। মাধ্যমটোৰ প্ৰতিসৰণাংক যিমানেই বেছি হয় মাধ্যমটো পোহৰৰ বাবে ঘনতৰ হয়। এই তালিকাখনত আমি দেখিছোঁ যে কাঁচৰ প্ৰতিসৰণাংক 1.52 আৰু বায়ুৰ প্ৰতিসৰণাংক 1.0003। গতিকে বায়ুতকৈ কাঁচৰ প্ৰতিসৰণাংক বেছি, সেইবাবে পোহৰৰ বাবে কাঁচ ঘনতৰ মাধ্যম হ'ব আৰু বায়ু লঘুতৰ মাধ্যম হ'ব। যেতিয়া পোহৰ লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত প্ৰৱেশ কৰে তেতিয়া প্ৰতিফলিত ৰশ্মিডাল লম্বডালৰ কাষ চাপি আহে আৰু যেতিয়া পোহৰ ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ গতি কৰে তেতিয়া প্ৰতিফলিত ৰশ্মিডাল লম্বডালৰ পৰা আঁতৰি যায়। এতিয়া আমি পাঠত থকা প্ৰশ্নাৱলীৰ 2 নম্বৰ সমস্যাটো সমাধান কৰিম। সমস্যাটো হৈছে পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাঁচত পোহৰৰ দ্ৰুতি কিমান হ'ব?
শূন্যত পোহৰৰ দ্ৰুতি 3 × 10⁸ মিটাৰ প্ৰতি ছেকেণ্ড। ইয়াত আমাৰ কাছৰ প্ৰতিসৰণাংক দিয়া আছে 1.5 আৰু শূন্যত পোহৰৰ দ্ৰুতি দিয়া আছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড আৰু আমি ওলাব লাগে কাছত পোহৰৰ দ্ৰুতি। এতিয়া আমি সমস্যাটো সমাধান কৰিম। ইয়াত আমাক দিয়া আছে কাছৰ প্ৰতিসৰণাংক n দিয়া আছে 1.5 আৰু শূন্যত পোহৰৰ দ্ৰুতি দিয়া আছে c দিয়া আছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। গতিকে কাছত পোহৰৰ দ্ৰুতি উলিয়াব লাগে, v উলিয়াব লাগে। আমি জানো যে n = c/v, therefore v = n = c/v, nv = c, v = c/n c ৰ মান দিয়া আছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড আৰু n ৰ মান আছে 1.5। গতিকে এইটো দশমিক উঠিলে ওপৰত 30 হ'ব, 30 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড আৰু তলত থাকিল 15। 15ৰে হৰণ কৰিলে 2 বাৰ হ'ব, 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। গতিকে কাছত পোহৰৰ দ্ৰুতি 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পোহৰৰ প্ৰতিসৰণৰ বিষয়ে আলোচনা কৰিলোঁ। ইয়াত আমি প্ৰতিসৰণাংকৰ বিষয়ে জানিলোঁ আৰু প্ৰতিসৰণাংক উলিওৱা এটা সূত্ৰ পালোঁ, n = c/v। আজিলৈ ইয়াতে পাঠটো সামৰণি মাৰিলোঁ। নতুন বিষয় এটা লৈ পুনৰ লগ পাম। ধন্যবাদ।